हाय फ्रेंड्स, गुड मॉर्निंग। मोर गापा धुआ हो गल। आज भिडिओ तो एकदम रातिपुৱাৰ आरम्भ करिছো, নহলে পিছত মিলাব নোৱাৰো, কমপ্লিটো নহয়, দুদিন লাগি যায়। সেইভাবে আজি ৰাতিপুৱাৰ আৰম্ভ করিছো। এয়া গাপা ধুই আহিলো। এফালে এই কাপোৰ বেছি ধোৱা নাই, মোৰ নিজৰ গা ধোৱা কাপোৰটো আৰু এয়া টাৱেলখন এতিয়া মই ওপৰত মেলিবলৈ যাওঁ। বলক আপোনালোককো লৈ যাওঁ ওপৰলৈ। तारडाल एरी आछे, तारडाल लगाई लব লাগিব, तार पिछतহে কাপোৰকিটা মেলিব পাৰিম। तारडाल लगाई লওঁ। কাপোৰ মেলা হৈ গল। এতিয়া চাহ বনাই চাহ খাওঁ। আজি ৰুটিও নবনাওঁ, ভাতো নাখাওঁ। এতিয়া খালি চাহ খাম। এটা কথা গম পাই নাই, গুগলি বিস্কুট খতম হোৱাই নাই নহয়। এতিয়া আকৌ গুগলি বিস্কুটেৰে চাহ খাই পিছত লাহেকৈ ভাত বনাম। কি বনাম দেখাম। আজি মোৰ নিৰামিষ, সেইবাবে সয়াবিন কেইটামান আছে, তাকে বনাম আজি। তাকে অলপ দেখাবলৈ চেষ্টা কৰিম। আৰু মই ইমান পাকৈত ৰান্ধনি নহয়, যি পাৰোঁ তাকে আপোনালোকৰ আগত দেখাওঁ, সেইবাবে নাহাঁহিব। এতিয়া মই চাহ বনাই চাহ খাই লওঁ। আকৌ মই দুপৰীয়া লগ পাম ভাত বনোৱা টাইমত আৰু তৰকাৰী বনোৱা টাইমত। এতিয়ালৈ বাই বাই। এতিয়া বাজিছে দুপৰীয়া এটা। মই খাবলৈ যা যোগাৰ কৰি আছোঁ। এইফালে বহি বহি কেইটামান কঁঠাল গুটি এৰাই লওঁ। দাইলখিনি এই বাকলিবোৰ এৰাই নিদিলে কলা কলা হয়, কিন্তু আজি মই এনেকৈয়ে দিম। সময় নাই, দেৰি হৈ গৈছে। ইমান যে টাইম হ'ল মই গমেই নাপাওঁ, সেইকাৰণে বাকলি নেৰাওঁ আৰু ভিতৰৰ বাকলিটো এনেকৈ দি দিম আৰু কলা কলাকৈ খাম আৰু আজি দালি। এৰুৱা হৈ গ'ল। এতিয়া মই পাকঘৰলৈ যাওঁ। পাকঘৰত গৈ হাড়দি নোহোৱা মাংস বনাম আজি। সেইখিনি তিয়াই লওঁ অলপ উমি উমি গৰম পানীৰে, তেতিয়া গোন্ধটো নাথাকে। এই হাড়দি নোহোৱা মাংসখিনিত দিবলৈ গৰম পানী কৰিছোঁ। পানীখিনি গৰম হৈ গ'ল। এতিয়া মই এই চয়াবিনখিনি দি দিছোঁ। গৰম পানী দি ধুলে ভাল, অকণমান গোন্ধ এটা থাকে, সেই গোন্ধটো নাইকিয়া হয়, সেইবাবে গৰম পানীত ধুওঁ মই। কেতিয়াবা ঠাণ্ডা পানীটো ধুওঁ সময় নাপালে, কিন্তু এতিয়া মোৰ অলপ সময় আছে, সেইবাবে এতিয়া মই কাটি ৰাখিছোঁ বিলাহী। আৰু বেলেগ যা যোগাৰ কৰিবলৈ আছে। যা যোগাৰ বেলেগ একো নাই, আদা দিম আৰু অলপ পাঁচফোৰণ নহ'লে গোটা জিৰা দিম, সেয়াই। কাৰণ আজি মোৰ নিৰামিষ হয়। আৰু কথাবোৰ কওঁতে লাগি লাগি ধৰে, নাজানো কিয়, সেইবাবে বেয়া নাপাব। এইখিনি মই বিলাহীখিনি কাটিলোৱে। দালি মচুৰ দাইলকে বনাওঁ, মগু দাইল নাই আজি। তাৰপিছত কঁঠাল গুটি দিম লগত, এৰালু দেখিলে। কঁঠাল গুটি, দালি আৰু চয়াবিনৰ তৰকাৰী, সিমানে। থুলমূলকৈ যি বনাওঁ তাকে দেখাম আপোনালোকৰ আগত। কিনো দেখাম, দেখাবলৈতো একোৱেই নাই। দুদিন ওলাই গ'লোঁ আৰু এতিয়াতো খুলিছে, এতিয়া মোৰ কামবোৰো হ'ব, সেইবাবে ওলাইও যাম আৰু ভিডিঅ'ও কৰিম আৰু ভাল ভাল ভিডিঅ' দেখাই যাবলৈ চেষ্টা কৰিম। খালি আপোনালোকৰ মোৰ অলপ সহায় লাগিব, সেইবাবে সহায় মানে বেলেগ একো নাই, লাইক ছাবস্ক্ৰাইব আৰু ভিডিঅ'বোৰ চাব। সেয়াই, আগুৱাই যাবলৈতো আপোনালোকে সহায় কৰিবই লাগিব, সেইবাবে মোক সেইখিনি ছাপোৰ্ট কৰি থাকিব আৰু ভাল ভাল ভিডিঅ' ময়ো দি যাবলৈ চেষ্টা কৰি থাকিম। এতিয়া মই দালিখিনি ধুই লওঁ। মচুৰ দাইল অলপ লৈ লৈছোঁ, এইখিনি এতিয়া মই বহাই দিম এফালে কুকাৰত চাউল ধুই থৈ দিছোঁ। কুকাৰটো উঠাম লাহেকৈ, এইখিনি মই ধুই বহাই লওঁ। একেখিনিয়ে জেগা, একেখিনিয়ে এৰি খাই চাই বৰি নাপাব। আৰু পাৰিলে কমেণ্টত ক'ব মোৰ ভিডিঅ'বোৰ আগতকৈ অলপ ভাল হৈছেনে। আপোনালোকে যদি জনায় তেতিয়া মোৰ আৰু উৎসাহ লাগিব, তেতিয়া মই আৰু ভাল ভাল ভিডিঅ' দেখাই যাম। কথা কওঁতে অলপ অলপ লাগি ধৰে, কাৰণ মানুহ দেখি নাপাওঁতো, মোৰ মুখখনে দেখি পাওঁ, সেইকাৰণে কি ক'ম নক'ম কেতিয়াবা পাজুল লাগি যায়, সেইবাবে কথাখিনি লাগি ধৰে। এতিয়া মই দাইলখিনি বহাই লওঁ। কেৰাহীবোৰ ভালকৈ মজা নহয়, ভালকৈ মাজিবলৈ সময় নাথাকে আচলতে, সেইকাৰণে কেৰাহীবোৰ কলা কলা। সময়ো নাথাকে, এতিয়া কাম বন নাই বুলিহে ঘৰত আছোঁ। খালি ৰাতিপুৱা 10টা 11টা হ'লে ওলাই যাব লাগিছিলে আগত,
এতিয়া ওলাব নালাগে সেইকাৰণে অলপ অলপ কেৰাহীবোৰ চাফা হৈছে আৰু চাফা কৰি থাকিম যদি খোলা বন্ধ থাকে খুলিলেতো আৰু আকৌ যাব লাগিব লাইটাৰ এটা সদায় আনিমকৈ পাহৰি থাকোঁ মেচ কাঠি দিয়ে জ্বলাব লাগে যেতিয়া বনাবলৈ আহোঁ তেতিয়াহে মনত পৰে এতিয়া ইয়াতে অলপ নিমখ দি দিওঁ তাৰপিছত এফালে ভাতৰ কুকাৰটো উঠাই দিওঁ ভাতখিনি হৈ থাকিব হোৱা মানে মোৰ বাদ বাকী যোগাৰবোৰ হৈ যাব এতিয়া মই ভাতখিনি উঠাই থওঁ চাউল ধুই পিনে কুকাৰত সোমাই থৈছিলোঁ এতিয়া বহাই দিছোঁ দাইলখিনি উতলক তাৰপিছত কঁঠাল গুটিকেইটা দি দিম এতিয়া বলকচোন মই বাদ বাকী যোগাৰবোৰ কৰি লওঁ দাইলকেইটা প্ৰথমতে ধুই লওঁ নহ'লে বেছি কোমলি যাব বহুত ফেন ফেন ওলাই চয়াবিনৰ পৰা গৰম পানীত ধুলে ভাল আৰু সদায় চেপি দিছোঁ একদম ইমান ফেন ফেন ওলাইছে কিছুমান চয়াবিন খুব মানে ধবৰা ধবৰ থাকে কিন্তু এই চয়াবিনকেইটা ইমান মিহি মিহি দেখিবলৈ মৰম লাগি গৈছে চয়াবিনকেইটা কৰা হৈ গ'ল এতিয়া বেলেগ যা যোগাৰটো নালাগে আদাকেইডোখৰ থেতালি লওঁ আদা ইমানকণ দি দিছোঁ এইখিনি মই থেতালি লওঁ গিলাচ এটাত যিহেতু মোৰ এইটো কি বুলি কয় খুন্দুনা নাই কাৰণে ইয়াতে হেৰি কৰি লওঁ দি দিওঁ ইমান ঝাল নহয় কুমলীয়া নিচিনা জলকীয়াকেইটা সেইকাৰণে 5টা দিবলগীয়া হৈছে হৈ গ'ল এইখিনি থেতেলা মোৰ এইবোৰ ৰেডি হৈ গ'ল এইবিলাক নেদেখাওঁ আৰু দিয়া টাইমত দেখাম আৰু সদায় খালি মই ইয়াত পিঁয়াজ নহৰু নিদিওঁ বাদ বাকী সদায় নিচিনাকৈ যেনেকৈ বনাওঁ সেনেকৈ মছলাখিনি ধুনীয়াকৈ ভাজি ল'ব লাগিব তাৰপিছত চয়াবিনখিনি দি দিব লাগিব এই দাইলৰ ফেনবোৰ ইমান ওলাই কুকাৰত মই দালি নবনাওঁ কেৰাহীতে বনাওঁ ফেনবোৰ খালে ভাল নহয় বোলে সেইবাবে মই দালি প্ৰায় কেৰাহীতে বনাওঁ ফেনবোৰ পেলাই দিওঁ কুকাৰত নবনাওঁ আৰু খাই সোৱাদ নালাগে এইখিনি উতলাৰ পিছত মই কঁঠাল গুটিকেইটা দি দিম দাইলখিনি অলপ অলপ সিজিছে কঁঠাল গুটিকেইটা দি দিছোঁ নহ'লে আগতীয়াকৈ কঁঠাল গুটি দিলে কঁঠাল গুটি গুড়া হৈ যায় সেইকাৰণে দাইলখিনি সিজাৰ অকণমান যেতিয়া সিজে তেতিয়া মই কঁঠাল গুটিকেইটা দিওঁ কঁঠাল গুটি খাই বহুত ভাল লাগে দেই আৰু কঁঠাল গুটি বুলি নহয় মই কঁঠালো খাই বহুত ভাল পাওঁ আপোনালোকে ভাল পায় নে নাপায় বাৰু মোৰতো একদম ফেভৰেট কঁঠাল কল সৰুতে বোলে খুব খাইছিলোঁ সেইকাৰণে এতিয়াও মই তাগৰা হৈ আছোঁ কাৰণে ইমান বলিয়া আছিলোঁ বোলে সৰুতে মায়ে এক থোক কল আনি ওলমাই দিছে কিমান খা জাহাজী কল ইমানে খাব পাৰিছিলোঁ বোলে কুকাৰটো চিটি নামাৰে আচলতে চেহে কৰে সেইকাৰণে মই এনেকৈ মিলাই খাওঁ হৈছে নে নাই বুলি গ'ল নমাই দিওঁ এইফালে জুইটো কম ওলায় সেইকাৰণে দালিখিনি ইয়াত বহাই দিওঁ তাৰপিছত এখন কেৰাহী বহাই মোৰ হাড্ডি নোহোৱা মাংসখিনি বনাবলৈ ষ্টাৰ্ট কৰি দিওঁ আৰু আপোনালোকক অলপ অলপ দেখাওঁ সেইবোৰ বৰ কলা দেই দেখি নাহাঁহিব আৰু চয়াবিনখিনি নেভাজো ডাইৰেক্ট বনাই দিওঁ ভাজি ল'লে ভাল আৰু ভোক লাগিছে ৰখিব পৰা নাই সেইকাৰণে ডাইৰেক্ট বনাই দিওঁ সদায় নিচিনাকৈ অলপ তেল দি দিওঁ কেৰাহীত অকণমান বেছিকৈ তেল লাগে চয়াবিনে তেল বহুত শুহে মাত্ৰ চেনি দি দিছোঁ তাৰপিছত দি দিম দালচিনি ইলাচি লং সেইবোৰ দি দিছোঁ দিব সদায় নিচিনাকৈ একেই হয় কিন্তু আজি মই পিঁয়াজ নহৰু দিয়া নাই বাদ বাকী চব দিম সেয়াই আৰু এইফালে তেজপাত 3 কিলা দি দিছোঁ তাৰপিছত কেইটামান গোটা জিৰা দিওঁ কাটি ৰখা বিলাহীখিনি দি দিওঁ তাৰপিছত চৰি আদা দিবলৈ পাহৰিলোঁ দেই আদা পিছতে দিছোঁ আৰু তাৰপিছত কাটি ৰখা জলকীয়াকেইটা দি দিছোঁ এতিয়া দি দিম নিমখ হালধি সেয়াই আৰু সদায় নিচিনাকৈ এনেকৈ মছলাখিনি ধুনীয়াকৈ ৰঙচুৱাকৈ ভাজি ল'ব লাগিব বিলাহীখিনি ধুনীয়াকৈ মানে সিজাব লাগিব তাৰপিছত দি দিম চয়াবিনখিনি আকৌ ধুনীয়াকৈ ভাজিম সিমানেই আৰু ধুনীয়াকৈ ভাজ খোৱাৰ পিছত পানী দি দিম বকবককৈ উতলিবহে আৰু বইল বনালেও দিব লাগিব এনেও দিব লাগিব কিবা মাংস বনালেও দিব লাগিব নিমখটো হৈছে মেইন ভূমিকা বাদ বাকী যি নহ'লেও চলি যায় নিমখটোতো লাগিবই তাৰপিছত দি দিম অলপ হালধি
এইখিনি লৰাই লৈছোঁ ধুনীয়াকৈ। জিৰা গুড়া অলপ দিম, তাৰপিছত দি দিম চয়াবিন। হৈ গ'ল আৰু তেনেকৈ আৰু। এতিয়া এইখিনি ধুনীয়াকৈ মছলাৰ লগত মিলাই পিনে ভাজিম। প্ৰচেছবোৰতো চব একেই, খালি আপোনাৰ ইনগ্ৰিডিয়েণ্টছ আপুনি কি কি দিয়ে সেইবোৰ অলপ বেলেগ। সেয়াই, এতিয়া মই এইখিনি বনাম সিমানে। এইফালে মোৰ দাইলখিনি উতলি আছে, এইখিনি মই তেল মাৰি লওঁ। চয়াবিনখিনি ঢাকি দিছোঁ, ধুনীয়াকৈ হৈ থাকক। মই এতিয়া দালিখিনি নমাই লওঁ। দাইলত বিশেষ একো নিদিওঁ, গোটা জিৰা কেইটামান আৰু ইফালে আছে কেইটামান আছে সৰিয়হ আৰু 2খন তেজপাত দি মই এতিয়া এইখিনি তেল মাৰি লওঁ। এইখিনি হৈ গ'ল, এতিয়া বন্ধ কৰি দিছোঁ চুইচটো। এইফালে এইখিনি চয়াবিনখিনিও হ'বলৈ হৈছে। নিৰামিষ বনাইছোঁ ন, পিঁয়াজ চিয়াজ নাই দিয়া যে, সেইটো কাৰণে অলপ গ্ৰেভি হোৱা নাই। বিলাহীও নাছিলে, দুটাই আছিলে সৰু সৰু, সেইকেইটাকে কাটি দি দিছোঁ। এতিয়া অলপ পানী দি দিছোঁ, বেছি টাইম নালাগে। এতিয়া এইখিনি অলপ উতলিলে এইখিনিও মই নমাই দিম। কৰি খানা বনাই থাকিলে বহুত টাইম লাগে, আধা ঘণ্টা জেগাত 1 ঘণ্টা লাগে, নহয় জানো কওকচোন আপোনালোকে। মোৰ চয়াবিনৰ ভাজিকণো হৈ গ'ল মোৰ খানা পিনা ৰেডি, বনোৱা ৰেডি হৈ গ'ল। এতিয়া মোৰ অলপ এডিটিঙৰ কাম আছে, মই এডিটিং অলপ কৰি লওঁ, তাৰপিছত লাহেকৈ ভাত খাম। সেয়াই আৰু কিনো ক'ম। এতিয়া মই এডিটিংখিনি কৰি তাৰপিছত ভাত খাই পিছত লগ পাই আছোঁ। কি দেখাব পাৰোঁ নাজানো, দেখাব পাৰিলে আজিয়ে দেখাম, নহ'লে আকৌ এদিন ৰখিব লাগিব।